চাইডিং তপোবন তিনিআলি SBI বেংকৰ কাষত মিণ্টু ৰেষ্টুৰেণ্ট নামেৰে এখন আমাৰ ৰেষ্টুৰেণ্ট আছিল। ৰাতি 12:30 দোকান বন্ধ কৰি ঘৰ আহি পোৱাৰ পাছত 12:50 ওচৰৰ এজন ককাইদেৱে ফোন কৰি কয় যে তোৰ দোকানৰ ভিতৰত জুই জ্বলি আছে। মই গৈ দেখোঁ দোকানৰ সকলো সামগ্ৰী জ্বলি ইতিমধ্যে শেষ হৈছে। তেতিয়া মই ওচৰৰে অগ্নি নিৰ্বাপক বাহিনী খবৰ দিওঁ, তেখেতলোকে আহি জুই নুমুৱাবলৈ সক্ষম হয়।